গুড মৰ্নিং ছাত্ৰ ছাত্ৰীসকল মই যোৱাকালি তোমালোকক পাঠ ৬ উদ্ভিদ আৰু পৰিৱেশ এই পাঠটো পঢ়িব কৈছিলোঁ নহয় তোমালোকে ৰিডিং পঢ়িছানে সবে যদি পঢ়া নাই কোনবাই তেতিয়াহ'লে পঢ়িবা হা মই আজি তোমালোকক অলপমান বুজাব লৈছোঁ তাৰপিছত উদ্ভিদ মানেতো আমি ক্লাছত আৰম্ভ কৰিছিলোঁৱে তোমালোকক মই পঢ়াইছিলোঁৱে উদ্ভিদ মানে কি হয় উদ্ভিদ মানে গছ গছনি হা গছ গছনি আমি উদ্ভিদ বুলি কয় পৰিৱেশ হৈছে আমাৰ চাৰিওফালে থকা যোনটো আমি চকুৰে দেখি থকা গছ গছনি ঘৰ দুৱাৰ নদ নদী পাহাৰ পৰ্বত জীৱ জন্তু আদি সকলোবোৰকে আকাশ এনেকৈ সকলোবোৰকে কি বুলি কোৱা হয় পৰিৱেশ বুলি কোৱা হয় ঠিক আছে এইখিনি থলমূল আগতীয়াকৈ আমি ক্লাছত কৈছোঁৱে তথাপিও এনে কৈ দিলোঁ আজি মই এইখিনি তোমাক অকণমান পঢ়াই দিব লৈছোঁ তাৰপিছত আমি কি কৰিম আলোচনা কৰিম ঠিক আছে তো কৈছে উদ্ভিদ বুলিলে সাধাৰণতে আমাৰ সেউজীয়া ৰংটো চকুত ভাহি উঠে সেউজীয়া উদ্ভিদ বুলিলে কি হয় আমাৰ সেউজীয়া ৰং মানেতো সবেই জানে যোনটো পাতৰ ৰং হয় সেইবিলাক সেউজীয়া হয় সেইটোক সেউজীয়া বুলি কোৱা হয় এইটো চকুত ভাহি উঠে বুলি কৈছে ইয়াৰ কাৰণ হ'ল সাধাৰণতে সেউজীয়া উদ্ভিদ এজোপা অসংখ্য পাতেৰে ভৰি থাকে আমি জানো এই গছৰ পাতত কি থাকে অসংখ্য পাত ভৰি থাকে পাতবোৰ সেউজীয়া হোৱাৰ বাবে উদ্ভিদৰ কি সুবিধা হৈছে তাৰ বিষয়ে অলপমান আলোচনা কৰোঁ আহা যে উদ্ভিদৰ যে গছৰ পাতত ইমান ঢেৰ পাত থাকে তাৰ পৰা উদ্ভিদৰ কি লাভ হৈছে সেই কথা আমি আলোচনা কৰোঁ আহা বুলি কৈছে কাৰণ সিহঁতৰ আমি গছ দেখাৰ লগে লগে কি হয় আমি জানো যে সিহঁতৰ গোটেই গাত কি থাকে সিহঁতৰ পাতে পাত হৈ থাকে এইটো ধৰা ছবি দিছে আমাক সিহঁতৰ গোটেই কি হয় পাতে পাত হৈ থাকে তো কি এই যে পাতবোৰ আছে এই পাতৰ পৰা সিহঁতৰ কি সুবিধা হয় সেইটো আমি জানি লওঁ আহা বুলি কৈছে উদ্ভিদৰ পাতবোৰ সেউজীয়া হোৱাৰ বাবে নিজৰ আহাৰ নিজে তৈয়াৰ কৰি ল'ব পাৰি তো কৈছে যে উদ্ভিদৰ পাতবোৰ সেউজীয়া হোৱাৰ বাবে সিহঁতে নিজৰ আহাৰ নিজে তৈয়াৰ কৰি ল'ব পাৰে বুলি কৈছে উদ্ভিদৰ পাতবোৰ সেউজীয়া হোৱাৰ কাৰণ কি কিন্তু উদ্ভিদৰ পাতবোৰ যে সেউজীয়া হয় নেকি যে সেউজীয়া হয় সেই সেউজীয়া হোৱাৰ কাৰণটো কি সেই কাৰণটো কি বুলি কৈছে এতিয়া চোৱা পাতত হৰিতকণা বা পত্ৰহৰিত থকা বাবে পাতবোৰ সেউজীয়া বৰণৰ হয় কৈছে যে পাতত হৰিতকণা পাতবোৰত কি থাকে হৰিতকণা বা পত্ৰহৰিত থকা বাবে পাতবোৰ সেউজীয়া বৰণৰ হয় বুলি কৈছে যে পাতবোৰ যে হৰিতকণা থাকে পাতত সিহঁতৰ গছৰ পাতবোৰৰ হৰিতকণা বা কি বুলি কৈছে পত্ৰহৰি থকা বাবেহে সিহঁতৰ পাতবোৰ সেউজীয়া ৰঙৰ হয় বুলি কৈছে তলৰ ছবিখনলৈ মন কৰা এই ছবি আমাক চাব দিছে এইটো এটা গছ ইয়াতে ফুল দি আছে আৰু এইটো হৈছে সূৰ্যৰ পৰা এনেকৈ এটা কাৰ্চিন দেখুৱাই আছে কি হৈছে সূৰ্যৰ পোহৰবোৰ ইয়ালৈ আহিছে কাৰ্বন ডাই অক্সাইড এনেকৈ গৈছে এইটো হৈছে যেনিবা বায়ুমণ্ডল আমাৰ চাৰিওফালে থকা বায়ুমণ্ডলৰ পৰা কাৰ্বন ডাই অক্সাইড এনেকৈ গৈছে আৰু ইফালৰ পৰা এনেকৈ অহা মানে ইফালৰ পৰা আহিছে কি আহিছে অক্সিজেন আহিছে ক'ত আহিছে বায়ুমণ্ডলত আহিছে আৰু এইটো হৈছে গছৰ এইখিনি জেগাডোখৰ ইয়াৰ পৰা তলত কি আছে শিপা এইখিনি আৰু এই ইয়াতে কি আছে মাটিৰ তলত কি থাকে আমি সকলোৱে জানো মাটিৰ তলত কি থাকে পানী থাকে এই যে পানী বুলি ইয়াতে দিছে তো শিপাই কি কৰে তাৰমানে ইয়াতে ছবি দেখুৱাৰ নিচিনাকৈ শিপাই গছৰ মাটিৰ পৰা পানী শুহি লয় আৰু ইফালে পাতবোৰে কি কৰে সূৰ্যৰ পোহৰ শুহি লয় আৰু কাৰ্বন ডাই অক্সাইড শুহি লয় আৰু ঠিক তেনেকৈ অক্সিজেন সিহঁতে এৰি দিয়ে ছবিখনত তেনেকৈ দেখুৱাই দিছে আছে যিয়ে নহওক আমি পঢ়িলে গম পাম কি আছে ওপৰৰ ছবিখন চাই পাতে তৈয়াৰ কৰিবলৈ কি ব্যৱহাৰ কৰিছে বহীত লিখা আমি পাতে কি কৰিবলৈ তৈয়াৰ কৰিবলৈ কি ব্যৱহাৰ কৰিছে সেইটো আমাক বহীত লিখিব কৈছে পাতে কেনেকৈ আহাৰ তৈয়াৰ কৰে জানি লওঁ আহা যে পাত যে আহাৰ তৈয়াৰ কৰে কেনেকৈ তৈয়াৰ কৰে সেইটো আমাক জানি লওঁ আহা বুলি কৈছে এতিয়া চোৱা শিপাই মাটিৰ পৰা পানী আৰু পানীত পমি থকা খনিজ লৱণ শুহি লয় শিপাই এই যে গছৰ শিপা এই শিপাই মাটিৰ ভিতৰৰ পৰা তাৰমানে মাটিৰ পৰা পানী আৰু পানীত পমি থকা খনিজ লৱণ পানীৰ লগত মিহলি হৈ থকা কি মিহলি হৈ থাকে বুলি কৈছে খনিজ লৱণ এই খনিজ লৱণবোৰ শুহি লয় বুলি কৈছে কোনে শুহি লয় গছৰ শিপাই কি শুহি লয় পানী আৰু পানীত পমি থকা খনিজ লৱণবোৰ শুহি লয় গছৰ এই শিপাই সূৰ্যৰ পোহৰত সেউজীয়া পাতে এই পানী আৰু বায়ুৰ পৰা আহৰণ কৰা এবিধ গেছৰ সহায়ত আহাৰ তৈয়াৰ কৰে আৰু কি কৈছে সূৰ্যৰ পোহৰত সেউজীয়া পাতে এই পানী আৰু বায়ুৰ পৰা আহৰণ কৰা এবিধ গেছৰ সহায়ত আহাৰ তৈয়াৰ কৰে বায়ুৰ পৰা
কি গেছ সিহঁতে লয় সেইটো আমি পিছত গম পাম ইয়াতে ছবিত আছে যদিও তথাপিও তাৰ মানে সহায়ত কি কৰে সিহঁতে আহাৰ তৈয়াৰ কৰিবলৈ এটা হৈছে পানী মানে শিপাই মাটিৰ পৰা শুহি লোৱা পানী আৰু বায়ুৰ পৰা আহৰণ কৰা এবিধ গেছৰ সহায়ত সিহঁতে আহাৰ তৈয়াৰ কৰে সিহঁতৰ মানে সিহঁতৰ কাম জীয়াই থাকিবৰ কাৰণে যোনটো আহাৰ লাগে সেই আহাৰ সিহঁতে তৈয়াৰ কৰে বুলি কৈছে আহাৰ তৈয়াৰ কৰোঁতে পাতে বায়ুৰ পৰা কাৰ্বন ডাই অক্সাইড গেছ গ্ৰহণ কৰে এবাৰ গম পাইছে কি আহাৰ তৈয়াৰ কৰোঁতে পাতে বায়ুৰ পৰা কি লয় কাৰ্বন ডাই অক্সাইড গেছ গ্ৰহণ কৰে হা কাৰ্বন ডাই অক্সাইড এই যে কাৰ্বন ডাই অক্সাইড গেছ এনেকৈ ইফালে এনেকৈ যোৱা দেখাইছে নহয় কাৰ্বন ডাই অক্সাইড গেছ সিহঁতে লৈ লয় বিনিময়ত অক্সিজেন গেছ এৰি দিয়ে আৰু তাৰ কি হয় কাৰ্বন ডাই অক্সাইড গেছ সিহঁতে বায়ুমণ্ডলৰ পৰা লৈ লয় আৰু তাৰ পৰা সিহঁতে নিজে কি কৰি দিয়ে অক্সিজেন গেছ এৰি দিয়ে হা সেইকাৰণে এনেকৈ ছবি দেখুৱাইছে এইটো গেছ অৰ্থাৎ অক্সিজেন গেছ সিহঁতে এৰি দিয়ে বুলি কৈছে এইটো পেজ চাওঁ কি আছে পাতে এৰি দিয়া অক্সিজেন গেছখিনি বাৰু কলৈ গ'ল এতিয়া যে পাত যে অক্সিজেন গেছ এৰি দিয়ে সেইটো কলৈ গৈছে বুলি কৈছে তলৰ ছবিখনলৈ মন কৰা এতিয়া আমাক এইটো ছবি চাব দিছে এইটো গছ ইয়াতে কি আছে এইটো মানুহ আৰু এইটো ঘোঁৰা তো ছবি দেখুৱাই দিছে এতিয়া ইফালে এটা কাৰ চিন আছে চোৱা এনেকৈ তেওঁ আমি মানুহ বা বায়ুমণ্ডলৰ পৰা গছে কি লয় বুলি কৈছিল আমি ইয়াতেই গম পাইছিলোঁ যি কি হয় যে কাৰ্বন ডাই গেছ লৈ লয় কাৰ্বন ডাই অক্সাইড গেছ লৈ লয় তো ইয়াতে দিছে কাৰ্বন ডাই অক্সাইড গেছ সিহঁতে লৈ লয় অক্সিজেন এই গছে মানুহৰ পৰা আৰু যোনটো গছে এৰি দিয়া অক্সিজেন গেছ ইফালে অক্সিজেন গেছ এৰি দিয়া বুলি কৈছিলে নহয় ইয়াতে সেইটো কি কৰে মানুহে গ্ৰহণ কৰে এই যে মানুহ লৈছে ঠিক তেনেকৈ ঘোঁৰাও তেনেকৈ অক্সিজেন গেছ গছৰ পৰা লৈ লৈছে আকৌ কাৰ্বন ডাই অক্সাইড গেছ এৰি দিছে এনেকৈ সিহঁতে আদান প্ৰদান কৰে তাৰমানে গছে কাৰ্বন ডাই অক্সাইড গেছ আমাৰ পৰা লৈ লৈছে অৰ্থাৎ মানুহ ইফালে ঘোঁৰা তাৰ পৰা লৈ লৈছে আৰু গছৰ পৰা যোনটো অক্সিজেন গেছ এৰি দিছে সেইটো আমি অৰ্থাৎ মানুহ ঘোঁৰা আদিয়ে লৈ লৈছে তাৰমানে সিহঁতে এৰি দিয়া গেছটো কোনে লৈছে আমিবোৰে লৈছোঁ ঠিক আছে এতিয়া চোৱা পাতে এৰি দিয়া এই অক্সিজেন গেছ প্ৰাণীবোৰে উশাহত লৈ জীয়াই আছে আমি প্ৰাণীবোৰে কি কৈছে অক্সিজেন গেছ এই যে উদ্ভিদে যে এৰি দিছে অক্সিজেন গেছ আমি প্ৰাণীবোৰে উশাহত লৈ জীয়াই আছে বুলি কৈছে কাৰণ আমিতো জানো অক্সিজেন গেছ নহ'লে আমি জীয়াই থাকিব নোৱাৰোঁ হয়নে নহয় তো সেইটো অক্সিজেন গেছ লৈ জীয়াই আছে বুলি কৈছে নিশাহত প্ৰাণীয়ে এৰি দিয়া কাৰ্বন ডাই অক্সাইড গেছখিনি উদ্ভিদে আহাৰ তৈয়াৰ কৰিবলৈ ব্যৱহাৰ কৰে আৰু নিশাহত প্ৰাণীয়ে যোনটো গেছ এৰি দিয়ে সেইটো হৈছে কি কাৰ্বন ডাই অক্সাইড গেছ সেইখিনি কি কৰে উদ্ভিদে আহাৰ তৈয়াৰ কৰিবলৈ সিহঁতে ব্যৱহাৰ কৰে অৰ্থাৎ প্ৰাণীয়ে এৰি দিয়া কাৰ্বন ডাই অক্সাইড গেছ সিহঁতে আহাৰ তৈয়াৰ কৰিবলৈ ব্যৱহাৰ কৰে বুলি কৈছে ইয়াৰ ফলত বায়ুমণ্ডলত অক্সিজেন গেছ আৰু কাৰ্বন ডাই অক্সাইড গেছৰ পৰিমাণ একেই থাকে আৰু ইয়াৰ ফলত কি হৈছে বায়ুমণ্ডলত কাৰ্বন ডাই অক্সাইড গেছ আৰু অক্সিজেন গেছৰ পৰিমাণ একেই থাকে মানে সমান থাকে কমি নাযায় তাৰমানে কাৰণ কিবা প্ৰাণীবোৰেও অক্সিজেন গেছ কি কয় উদ্ভিদৰ পৰা লৈ আছে ঠিক তেনেকৈ কাৰ্বন ডাই অক্সাইড গেছ এৰি দি আছে তেনেকৈ আদান প্ৰদান হোৱাৰ কাৰণে গেছৰ পৰিমাণ একে থাকে বুলি কৈছে তাৰপিছত চোৱা উদ্ভিদে বায়ুমণ্ডলৰ অক্সিজেন গেছ আৰু কাৰ্বন ডাই অক্সাইড গেছৰ ভাৰসাম্য ৰক্ষা কৰে কৈছে উদ্ভিদে বায়ুমণ্ডলৰ অক্সিজেন গেছ আৰু কাৰ্বন ডাই অক্সাইড গেছৰ ভাৰসাম্য ৰক্ষা কৰে বুলি কৈছে জানি লওঁ আহা বুলি কৈছে সকলো জীৱ জীয়াই থাকিবলৈ আৰু ডাঙৰ দীঘল হ'বলৈ আহাৰৰ প্ৰয়োজন আমি জানো যে আহাৰ নহ'লে আমি জীয়াই থাকিব নোৱাৰোঁ আহাৰ খালেহে আহাৰৰ সহায়তহে আমি কি হয় জীয়াই থাকিব পাৰোঁ আৰু আহাৰ খালেহে কি হয় আমি ডাঙৰ দীঘল হওঁ অৰ্থাৎ বৃদ্ধি হওঁ কৈছে সকলো জীৱ জীয়াই থাকিবলৈ আৰু ডাঙৰ দীঘল হ'বলৈ আহাৰৰ প্ৰয়োজন যিহেতু উদ্ভিদো এবিধ সেয়েহে উদ্ভিদো আহাৰৰ প্ৰয়োজন কৈছে যিহেতু উদ্ভিদো জীৱেই হয় নে নহয় মানে জীয়াই থকা বস্তুৱে সকলো কি কয় জীয়াই থকাকে আমি জীৱ বুলি কয় উদ্ভিদতো জীয়াই আছে হয় নহয় তো সেইকাৰণে কৈছে উদ্ভিদো জীৱই হয় সেয়েহে উদ্ভিদকো আহাৰৰ প্ৰয়োজন বুলি কৈছে উদ্ভিদে নিজৰ আহাৰ নিজে প্ৰস্তুত কৰিব পাৰে আৰু উদ্ভিদে কি কৰিব পাৰে নিজৰ আহাৰ নিজে প্ৰস্তুত কৰিব পাৰে উদ্ভিদে আহাৰ তৈয়াৰ কৰা কাৰ্য আৰু প্ৰাণীয়ে উশাহ নিশাহ লোৱা কাৰ্যত উদ্ভিদ আৰু প্ৰাণী পৰস্পৰৰ ওপৰত নিৰ্ভৰশীল কৈছে উদ্ভিদে আহাৰ তৈয়াৰ কৰা কাৰ্য উদ্ভিদে মানে আহাৰ যে তৈয়াৰ কৰে উদ্ভিদে নিজৰ কাৰণে সেই কাৰ্য আৰু প্ৰাণীয়ে উশাহ নিশাহ আমিতো জানো আমি উশাহ নিশাহ লৈ থাকোঁ
সেই উশাহ নিশাহ লোৱা কাৰ্যত উদ্ভিদ আৰু প্ৰাণী পৰস্পৰৰ ওপৰত নিৰ্ভৰশীল আমি অৰ্থাৎ প্ৰাণী উদ্ভিদৰ ওপৰত আৰু উদ্ভিদেও প্ৰাণীৰ ওপৰত কি হয় পৰস্পৰ নিৰ্ভৰশীল এটা নহ'লে আনটোৱে মানে জীয়াই থাকিব নোৱাৰিব সেইটোকে নিৰ্ভৰশীল বুলি কৈছে এবাৰ আছে উদ্ভিদে বায়ুমণ্ডলত অক্সিজেন গেছ আৰু কাৰ্বন ডাই অক্সাইড গেছৰ ভাৰসাম্য ৰক্ষা কৰে আৰু কৈছে যে উদ্ভিদে বায়ুমণ্ডলত অক্সিজেন গেছ আৰু কাৰ্বন ডাই অক্সাইড গেছৰ ভাৰসাম্য ৰক্ষা কৰে মই এইখিনিতে কৈয়ে দিছিলোঁ যে প্ৰাণীবোৰে অক্সিজেন গেছ এৰি দিয়া উদ্ভিদবোৰে ব্যৱহাৰ কৰে ঠিক তেনেকৈ উদ্ভিদবোৰে কাৰ্বন ডাই অক্সাইড গেছ যোনটো এৰি দিয়ে সেইটো প্ৰাণীবোৰে কি কয় ব্যৱহাৰ কৰে সেইকাৰণে ভাৰসাম্য কি কৰে বুলি কৈছিলোঁ ৰক্ষা কৰে বুলি সেয়েহে গছ কটাৰ সলনি বেছিকৈ গছ-গছনি ৰুবহে লাগে আৰু সেইকাৰণে কি কৈছে আমি গছ-গছনি কটাৰ সলনি বেছিকৈ গছ-গছনি ৰুবহে লাগে এতিয়া কৈছে খালী ঠাইত গেছবোৰৰ নাম লিখা আমি এই যে খালী ঠাই আছে এই খালী ঠাইবোৰত কি কৰিছে আমাক গেছবোৰৰ নাম লিখিব দিছে উদ্ভিদে আহাৰ প্ৰস্তুত কৰিবলৈ গেছ ব্যৱহাৰ কৰে উদ্ভিদ যে আহাৰ প্ৰস্তুত কৰে সেই আহাৰ প্ৰস্তুত কৰিবলৈ কি গেছ ব্যৱহাৰ কৰে সেইটো ফালে আছে চোৱা আমাক কৈছে এই যে সূৰ্যৰ পোহৰত সেউজীয়া পাতে এই পানী আৰু গেছৰ পৰা আহৰণ কৰা এবিধ গেছৰ সহায়ত আহাৰ তৈয়াৰ কৰোঁতে পাতে বায়ুৰ পৰা কাৰ্বন ডাই অক্সাইড গেছ গ্ৰহণ কৰে কি গেছ গ্ৰহণ কৰে কাৰ্বন ডাই অক্সাইড গেছ তো ইয়াতে হ'ব কি উদ্ভিদে আহাৰ প্ৰস্তুত কৰোঁতে কাৰ্বন ডাই অক্সাইড গেছ ব্যৱহাৰ কৰে খাদ্য প্ৰস্তুত কৰোঁতে গেছ এৰি দিয়ে আৰু খাদ্য প্ৰস্তুত কৰোঁতে কি গেছ এৰি দিয়ে বুলি কৈছে আমি জানোৱে যে বিনিময়ত অক্সিজেন গেছ এৰি দিয়ে বুলি কৈছে নহয় তেতিয়াহ'লে আমি গম পাম যে উদ্ভিদে খাদ্য প্ৰস্তুত কৰোঁতে অক্সিজেন গেছ এৰি দিয়ে প্ৰাণীয়ে উশাহত গেছ গ্ৰহণ কৰে কি গেছ গ্ৰহণ কৰে প্ৰাণীয়ে উশাহত সেইটো আমি জানোৱে এইটো ইয়াতে দেখুৱাই দিছোঁ ছবিত প্ৰাণীয়ে কি গেছ গ্ৰহণ কৰে অক্সিজেন ঠিক তেনেকৈ প্ৰাণীয়ে নিশাহত কি গেছ এৰি দিয়ে প্ৰাণীয়ে গেছ এৰি দিয়ে বুলি কৈছে ইয়াতে খালী ঠাইত এইটো খালী ঠাইত তো কৈছে যে প্ৰাণীয়ে নিশাহত এইটো কাৰ্বন ডাই অক্সাইড গেছ ইফালে যে গৈছে এইটো তাৰমানে এৰি দিয়া এই দুটা ঠিক আছে হ'ব ইফালে আৰু এটা আছে কি হয় আমাৰ প্ৰশ্নবোৰ কি আছে চাই লওঁ আমি এতিয়া আৰু এটা আছে দলত আলোচনা কৰি লিখা গছ নাথাকিলে বায়ুমণ্ডলত কোনটো গছ বৃদ্ধি পাব আৰু ইয়াৰ ফলাফল কি হ'ব যদি গছ নাথাকে তেতিয়াহ'লে বায়ুমণ্ডলত কোনটো গেছ বৃদ্ধি পাব মানে বেছি হৈ যাব আৰু ইয়াৰ ফলাফল কি হ'ব এইটো আমাক দলত আলোচনা কৰি লিখিব দিছে ঠিক আছে এইটো আমি জানোৱে কোনোবা এটা যদি কম হয় তেতিয়াহ'লে কোনোবা এটা বেছি হৈ যাব গছ-গছনি যদি কমি থাকে তেতিয়াহ'লে কি হ'ব অক্সিজেন আমি নাপাম হয়নে নহয় সেইটোৱে তেনেকৈ আমাৰ অসুবিধা হ'ব এইটো কথা আৰু বহুত অসুবিধা হ'ব এইটো জাষ্ট এটা উদাহৰণ হিচাপে ক'লোঁ এতিয়া আছে অনুশীলনী কি আছে উত্তৰ লিখা ক নম্বৰ আছে উদ্ভিদে আহাৰ তৈয়াৰ কৰিবলৈ পানী ক'ৰ পৰা পায় উদ্ভিদ যে আহাৰ তৈয়াৰ কৰে সেই পানী ক'ৰ পৰা পায় বুলি কৈছে এইটো পৃষ্ঠা 36 পৃষ্ঠা ইয়াতে আছে শিপাই মাটিৰ পৰা পানী আৰু পানীত থকা খনিজ লৱণ শুহি লয় তাৰ মানে কি হ'ব আমাৰ যোনটো প্ৰশ্নটো আছে কি হয় উদ্ভিদে আহাৰ তৈয়াৰ কৰিবলৈ পানী ক'ৰ পৰা পায় আমি জানো সেইটো ক'ৰ পৰা মাটিৰ পৰা এইটো মাটিৰ পৰা এইখিনি হ'ব 1 নম্বৰৰ ক তেতিয়াহ'লে আমাৰ কি হ'ব 1 নম্বৰ ক আছে উদ্ভিদে আহাৰ তৈয়াৰ কৰিবলৈ পানী ক'ৰ পৰা পায় উদ্ভিদে আহাৰ তৈয়াৰ কৰিবলৈ পানী এইখিনি ক'ৰ জেগাত লিখিব লাগিব কি হয় মাটিৰ পৰা পায় উত্তৰটো এইখিনিয়ে হ'ব তাৰপিছত আছে খ নম্বৰ উদ্ভিদৰ কোন অংশই মাটিৰ পৰা পানী শুহি লয় উদ্ভিদ এইটো এটা উদ্ভিদ এইটো এটা চিত্ৰ দেখুওৱা হৈছে উদ্ভিদ আৰু এইটো চিত্ৰ দেখুওৱা হৈছে উদ্ভিদ ইয়াৰে তলৰখিনি অংশ দেখুওৱা নাই কিন্তু এইটো দেখুৱাই দিছে যে কোন উদ্ভিদৰ কোন অংশই মাটিৰ পৰা পানী শুহি লয় বুলি কৈছে আমি এইটো জানোৱে শিপাই বুলি ইয়াতে লিখিয়ে দিছে আৰু ইয়াতে ছবিটোও আছে ধুনীয়াকৈ গছৰ কোনে মাটিৰ পৰা পানী শুহি লয় শিপাহে শুহি লয় গতিকে আমাৰ কি হ'ব তোমাৰ খ নম্বৰ উত্তৰ উদ্ভিদৰ কোন অংশ হ'ব ইয়াতে উদ্ভিদৰ শিপা অংশই মাটিৰ পৰা পানী শুহি লয় ঠিক আছে তাৰপিছত গ নম্বৰ আছে উদ্ভিদৰ পাতৰ কাম কি আমি জানোৱে এইটো চোৱা সূৰ্যৰ পোহৰত সেউজীয়া পাতে এই পানী আৰু বায়ুৰ পৰা আহৰণ কৰা এবিধ গেছৰ সহায়ত আহাৰ তৈয়াৰ কৰে আহাৰ তৈয়াৰ কৰোঁতে পাতে বায়ুৰ পৰা কাৰ্বন ডাই অক্সাইড গেছ এৰি দিয়ে গ্ৰহণ কৰে দেই সেইকাৰণে কি হ'ব যে পাতৰ কাম আহাৰ তৈয়াৰ কৰা তাৰপাছত ইফালে বায়ুৰ পৰা কাৰ্বন ডাই অক্সাইড গেছ গ্ৰহণ কৰা তাৰ বিনিময়ত অক্সিজেন গেছ এৰি দিয়া এইটো হৈছে পাতৰ কাম কি হ'ব গছৰ ইয়াতে কি আছে
উদ্ভিদৰ পাতৰ কাম কি বুলি আছে নহয় উদ্ভিদৰ পাতৰ কাম হ'ব কি হ'ব উদ্ভিদৰ পাতৰ কাম হ'ব বায়ুমণ্ডলৰ পৰা কাৰ্বন ডাই অক্সাইড গেছ গ্ৰহণ কৰা আৰু অক্সিজেন গেছ এৰি দিয়া আৰু লগতে কি কয় মাটিৰ পৰা শুহি লোৱা পানী আৰু কাৰ্বন ডাই অক্সাইড গেছৰ সহায়ত আহাৰ তৈয়াৰ কৰা এইটো হ'ব তোমালোকৰ উত্তৰ মই উত্তৰটো দি দিম লিখি ঠিক আছে তাৰপিছত আছে কি কি কাৰ্যত প্ৰাণী আৰু উদ্ভিদ পৰস্পৰৰ ওপৰত নিৰ্ভৰশীল কি কাৰ্য মানে কি কামত তুমিতো জানোই এইটো চোৱা ইয়াতে আছে আমাক উদ্ভিদে আহাৰ তৈয়াৰ কৰা কাৰ্য আৰু প্ৰাণী উশাহ নিশাহ লোৱা কাৰ্যত উদ্ভিদ আৰু প্ৰাণী পৰস্পৰৰ ওপৰত নিৰ্ভৰশীল এইটো লিখিলে তোমালোকৰ হৈ যাব হা প্ৰশ্নটো এইটো কেই নম্বৰ আছিলে এইটো তোমালোকৰ খ নম্বৰ উত্তৰ তাৰপিছত 9 নম্বৰ গছে মাটিৰ পৰা পানীৰ লগতে আৰু কি শুহি লয় গছে যে মাটিৰ পৰা পানী শুহি লয় লগতে আৰু কি শুহি লয় বুলি কৈছে এইটো চোৱা ইয়াতে আছে গছৰ শিপাই মাটিৰ পৰা পানী আৰু পানীত পমি থকা খনিজ লৱণ এইটো খনিজ লৱণ হা খনিজ লৱণ শুহি লয় সেইকাৰণে উত্তৰত তোমালোকে লিখিব লাগিব কি গছে মাটিৰ পৰা পানীৰ লগতে আৰু পানীত পমি থকা খনিজ লৱণ শুহি লয় গম পাইছা নহয় এইটো 36 নম্বৰ পৃষ্ঠা এইটো উত্তৰ তাৰপিছত আছে কি প্ৰথম নম্বৰ উদ্ভিদে কেনেকৈ পৰিৱেশৰ ভাৰসাম্য ৰক্ষা কৰে যে উদ্ভিদে পৰিৱেশৰ ভাৰসাম্য ৰক্ষা কৰে কেনেকৈ কৰে বুলি কৈছে এইখিনি লিখিব লাগিব পাতে এৰি দিয়া অক্সিজেন গেছ প্ৰাণীবোৰে উশাহত লৈ জীয়াই থাকে নিশাহত প্ৰাণীয়ে এৰি দিয়া কাৰ্বন ডাই অক্সাইড গেছখিনি উদ্ভিদে আহাৰ তৈয়াৰ কৰিবলৈ ব্যৱহাৰ কৰে ইয়াৰ ফলত বায়ুমণ্ডলত অক্সিজেন গেছ আৰু কাৰ্বন ডাই অক্সাইড গেছৰ পৰিমাণ একেই থাকে এইখিনি লিখাৰ পাছত সেইকাৰণে এনেকৈ আমি তাৰপিছত প্ৰশ্নটো যোগ কৰি দিব পাৰি এনেকৈ উদ্ভিদে এনেকৈ কেনেকৈ জগত কি লিখিব উদ্ভিদে এনেকৈ পৰিৱেশৰ ভাৰসাম্য ৰক্ষা কৰে বুলি তাৰ মানে ইয়াৰ পৰা এইখিনি লিখি তাৰ পাছত বাকিখিনি উদ্ভিদে এনেকৈ পৰিৱেশৰ ভাৰসাম্য ৰক্ষা কৰে বুলি লিখিলে হৈ যাব ইয়াৰে উত্তৰ তাৰ পিছত আছে 2 নম্বৰ শুদ্ধ উত্তৰটোত ৰাইট চিন দিয়া আমাক শুদ্ধ উত্তৰটো এনেকৈ কাৰ চিন দিব দিছে ক নম্বৰ আছে উদ্ভিদে নিজে নিজৰ আহাৰ তৈয়াৰ কৰিব নোৱাৰে আমি জানো উদ্ভিদে নিজৰ আহাৰ নিজে প্ৰস্তুত কৰিব পাৰে হয় না নহয় ইফালে আমাক দিয়াই আছে ইয়াতে কোৱাই হৈছে প্ৰথম পেজত যে উদ্ভিদৰ পাতবোৰ সেউজীয়া হোৱাৰ বাবে নিজৰ আহাৰ নিজে তৈয়াৰ কৰি ল'ব পাৰে হয় না নহয় গতিকে কি হ'ব এইটো উদ্ভিদে নিজৰ আহাৰ নিজে তৈয়াৰ কৰিব নোৱাৰে বুলি কৈছে নহয় এইটো কি হ'ব ভুল হ'ব তাৰমানে এইটো আমাক তৈয়াৰ কৰিব পাৰে গতিকে এইটো হ'ব কি পূৰণ যধে মধে গছ কটা অনুচিত গছ কাটিব নালাগে আমি সেইটো হয় কাৰণ আমি যধে মধে যদি গছ কাটি দি গছ নোহোৱা হৈ যাব তাৰ পৰা আমাৰে অসুবিধা হ'ব যে এইটো কি কৰিব তেতিয়াহ'লে এইটো যধে মধে আমি গছ কাটিব নালাগে এইটো হয় তাৰপিছত কৈছে উদ্ভিদে বায়ুমণ্ডলৰ অক্সিজেন আৰু কাৰ্বন ডাই অক্সাইড গেছৰ ভাৰসাম্য ৰক্ষা নকৰে এইটো ভুল আমি জানো যে উদ্ভিদে কি কৰে বায়ুমণ্ডলৰ অক্সিজেন আৰু কাৰ্বন ডাই অক্সাইড গেছৰ ভাৰসাম্য ৰক্ষা কৰে গতিকে এইটো কি হ'ব আমাৰ এইটো ভুল হ'ব হা ৰক্ষা কৰে তাৰপিছত আছে খালী ঠাই পূৰ কৰা দেশ পোহৰত পাতে আহাৰ তৈয়াৰ কৰে কিহৰ পোহৰত উদ্ভিদে আহাৰ তৈয়াৰ কৰে সেইটো আমি জানো ইফালে আছে কি হয় সূৰ্যৰ পোহৰত সূৰ্য গতিকে আমি সূৰ্যটো লিখিব লাগিব ইফালে পোহৰটো আছে গতিকে ইয়াতে অকল ইয়াতে সূৰ্য বুলি লিখিব লাগিব পাতত হৰিতকণা থকাৰ বাবে এইবোৰ ডেছ বৰণৰ হয় পাতত হৰিতকণা থকাৰ বাবে এইবোৰ কি বৰণৰ হয় এইফালে আছে এইটো সেউজীয়া বৰণৰ হা এই সেউজীয়াটো লিখিব লাগিব এইখিনি খালী ঠাইত তাৰপিছত গ নম্বৰ আছে উদ্ভিদক জীয়াই থাকিবলৈ আৰু ডাঙৰ দীঘল হ'বলৈ ডেছ লাগে উদ্ভিদক জীয়াই থাকিবলৈ আৰু ডাঙৰ দীঘল হ'বলৈ কি লাগে আমি সবেই জানো এইটো কি আহাৰৰ প্ৰয়োজন এইটো আহাৰ এই আহাৰটো লাগিব পেজ নম্বৰ কিমান 37 ইয়াতে 37 পেজত আছে এইটো আহাৰৰ প্ৰয়োজন ইয়াতে আহাৰ হ'ব আহাৰ লাগে পাতে এৰি দিয়া গেছ প্ৰাণীবোৰে উশাহত লয় আৰু পাতে এৰি দিয়া কি গেছক প্ৰাণীবোৰে উশাহত লয় ইফালে আমি জানোৱে এইটো ইফালে আছে পাতে এৰি দিয়া গেছ কি গেছ এৰি দিয়া অক্সিজেন এই অক্সিজেন গেছ হা অক্সিজেন গেছ প্ৰাণীবোৰে উশাহত লয় আৰু কি আছে 9 নম্বৰ বেছিকৈ ডেছ ৰুব লাগে বেছিকৈ কি ৰুব লাগে বেছিকৈ গছ ৰুব লাগে ইয়াতে গছ হ'ব তাৰপিছত উদ্ভিদে আহাৰ কেনেকৈ তৈয়াৰ কৰে এইখিনি তোমালোকক আমি কি কয় আৰু পিছৰ ক্লাছত বুজাম ঠিক আছে তোমালোকে ভিডিঅ'টো চাবা ভালকে মই যিখিনি পাৰো তোমালোকক বুজাই দিছো কিবা যদি বুজি নাপায় তোমালোকে মোক প্ৰশ্ন সুধিবা দেই আৰু ভালকে পঢ়িবা ঠিক আছে উদ্ভিদ আৰু কি আছিল পৰিৱেশ উদ্ভিদ আৰু পৰিৱেশ পাঠ 6